Hello everyone. So বলক আজি ট্ৰেডৰ লজিকটো বুজি লওঁ আৰু ট্ৰেডটো প্ৰফিট হ'ল নে লছ হ'ল সেইটো আমি চাম ঠিক আছে চ' ফাৰ্ষ্ট অফ অল মাৰ্কেট আজি ফ্লাইট অ'পেন হ'ল ঠিক আছে ফ্লাইট অ'পেন হৈ পেলাই চাব পাৰে এইটো 1 মিনিট চাৰ্ট হয় 1 মিনিট চাৰ্ট ফ্লাইট অ'পেন অলপ কনচিডাৰেট কৰিলে তাৰপিছত এটা আপ ডাইৰেকশ্যনত দুটা কেণ্ডেল পালোঁ ঠিক আছে দুটা কেণ্ডেল অলপ আহিলে তাৰপিছত আকৌ কনচিডাৰেট কৰিলে আকৌ তাৰপিছত ফল কৰিলে তাৰপিছত এতিয়া চাওক ইমান ধুনীয়া মুভমেণ্ট আহিছে ঠিক আছে ইমান ধুনীয়া আপ মুভমেণ্ট আহিছে চ' মোৰ ট্ৰেড কৰিব বনাইছিলোঁ চ' মই ইয়াতে মাৰ্ক কৰি দিওঁ ঠিক আছে মই এইখিনিতে ট্ৰেড বনাইছিলোঁ পুট চাইডে ঠিক আছে আৰু এইটো মোমেণ্টমত মই ওলাই গৈছোঁ ঠিক ঠিক আছে চ' ট্ৰেডৰ লজিটো কি আছিলে ট্ৰেডৰ লজিটো যদি আমি 5 মিনিট যাওঁ আৰু যদি আপুনি যোৱাকালি চাৰ্ট চাই ঠিক আছে যোৱাকালি চাৰ্ট চাব পাৰে 24,350 পৰা ছাডেনলি চাৰে 10টা বজাত 10:15 মানত কেনেকৈ ছাডেনলি ফল আহিছে ঠিক আছে ডিউ টু চাম নিউজ জিঅ' পলিটিকেল ইছ্যুজ XYZ যি ৰিজন হ'ব পাৰে আজি আমি গম পাইছোঁ নিউজ চাই পেলাই কিবা কি হৈছে ঠিক আছে বাট ছাডেনলি ফল আহিলে ঠিক আছে মই মানে জাষ্ট ইমেজিন কৰিছোঁ মোৰ যদি পজিশ্যন ইয়াত থকা হ'লে কেনেকৈ ভয়ংকৰ হেৰি হোৱা মানে মানে লছ হ'লে হয় ঠিক আছে বাট এনিৱেজ আমিতো কালিও প্ৰফিট বুক কৰিলোঁ অলপ 500 প্ৰফিট বুক কৰি ওলাই গ'লোঁ ঠিক আছে চ' আজিও আমি প্ৰফিটে বুক কৰিছোঁ ঠিক আছে চ' আৰু ফাৰ্ষ্ট আপোনাক দেখুৱাই দি আছোঁ তাৰপিছত মই লজিকটো ক'ম পজিশ্যনত গৈছোঁ এই যে 900 টকা যি প্ৰফিট হৈছে ঠিক আছে 900 প্ৰফিট হৈছে উইথ 1 লট ঠিক আছে উইচ ইজ গুড নট বেড ঠিক আছে চ' কালি চেল কৰিছিলে মাৰ্কেট লাইক ভাল এটা মোমেণ্টম আহিলে অপাৰেটাৰ হিলালে মাৰ্কেটত ঠিক আছে হিলালে বুলি ক'ব লাগিব এইটো মাৰ্কেটৰ পৰা হিলাই থৈ দিছে একদম 24,000 পৰা তলত যোনটো গেপ আছিলে সেইটো গেপটো ফিল কৰি দিলে ঠিক আছে চ' এইটো অহাৰ পিছত ইয়াতে যেতিয়া পজ ল'লে ন অলপ পজ ৰখিলে তেতিয়া ইয়াতে চব ৰেণ্ডম মানে ৰিটেইলাৰ্ছ এইটো পূৰা সোমাই গৈছে ইয়াতে ট্ৰেড কৰিবলৈ ঠিক আছে সোমাইছে প্ৰফিটো বুক কৰিছে প্ৰফিট বুক কৰি ধুনীয়া ওলাইছে যোনকেইটা অভাৰনেট পজিশ্যন কেৰি কৰিছিল ন সিহঁতক অলপ মাৰ্কেটে ভয় খুৱাব বা সিহঁতৰ এছ এল খাবলৈ মাৰ্কেট এতিয়া ওপৰ গৈছে ঠিক আছে মাৰ্কেট ওপৰ গৈছে এতিয়া কি হ'ব পাৰে ঠিক আছে চ' আমি এইখিনি ট্ৰেড বনাইছিলোঁ এইটো মোমেণ্টত পালোঁ দুটা কেণ্ডেল ইয়াতে আমি দুটা ওলাই গ'লোঁ ঠিক আৰু তাৰপিছত আৰু ফল আহিছিলে কিন্তু আমি বুক কৰা নাই আমাৰ মোমেণ্টাম এটা পালোঁ ওলাই গৈছোঁ সৰু প্ৰফিট লাগে বেছি নালাগে জাষ্ট কনচিষ্টেঞ্চি সৰু প্ৰফিট লাগে বাট ডেইলি লাগে ঠিক আছে মাজতে আপ এণ্ড ডাউন হ'ব মাজত লছো হ'ব বাট লাইক ক'ব লাগে ৰিক্স টু ৰিবৰ্ড মানে একুৰেচিটো মানে বেছি থাকিব লাগে ঠিক আছে সেইটোৱে জাষ্ট কনচিষ্টেঞ্চিটো ফ'ল' কৰিব লাগে বেছি কেপচাৰ কৰিব গ'লে এইটোৱে মানে আপোনাৰ একুৰেচিটো কমি যাব আৰু ৰিক্স টু ৰিবৰ্ডটো হেৰি হ'ব বাট আমাক সৰু প্ৰফিট লাগে বেছি নালাগে বেছি গ্ৰিডি হ'লেও বেয়া ঠিক আছে চ' এতিয়া চাওক এতিয়া মোমেণ্টাম আহিছে এইকেইটা যিকেইটা ইয়াতে চেল কৰিছে চবতে এছ এল খাই পেলাই এতিয়া ওপৰত গৈ আছে ঠিক আছে এতিয়া ইয়াতে এটা হ'ব পাৰে 24,120 ক্ৰছো কৰিব পাৰে মই হাই চান্সেছ ক্ৰছ নকৰিব ঠিক আছে কিয় ওপৰত অপাৰেটাৰ্ছ চেল কৰাইছে যে ইমান যদি ওপৰত ডাইৰেকশ্যনত যোৱা মানে সম্ভৱটো লগা নাই ঠিক আছে বাট হৈ যাব পাৰে ঠিক আছে মাৰ্কেটতো অপাৰেটৰে হয় ই বাহিলে তলতো লৈ আনিব ওপৰতো লৈ যাব ঠিক আছে তাৰ একদম তাৰ হাততে আছে চ' তাৰ মাজতে আমি সৰু প্ৰফিট অলপ সৰু প্ৰফিট ওলাই গ'লে হ'ল ঠিক আছে পাইছে ওলাই যাওক বাছ আৰু বেছি ট্ৰেড নকৰিব ঠিক আছে চ' লজিটো গম পালে ওপৰত চেলাৰ্ছ আছিলে ঠিক আছে চেলাৰ্ছত আমি লাইক যোন ৰেণ্ডম চেলাৰ্ছ সেইকেইটা টাৰ্গেট কৰি পেলাই ইয়াতে লাইক সিহঁতক টাৰ্গেট কৰিব মাৰ্কেট টাৰ্গেট কৰিলে ঠিক আছে টাৰ্গেট কৰাৰ পিছত অলপ ফল আহিলে সেই ফলতে আমি এই দুটা কেণ্ডেলতে আমি প্ৰফিট বুক কৰি ওলাই গ'লোঁ ঠিক আছে চ' এতিয়া ওপৰত যাওক মাৰ্কেট তলত যাওক ছাইডৱাইজ হৈ যাওক আমাৰ একো মেটাৰ নকৰে কিয় আমি ওলাই গৈছোঁ এতিয়া ঠিক আছে চ' আজিকালি মানে আকৌ লগ পাম ধন্যবাদ